হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? সকলোৰে ভালেই চাগে। আজি ভাবিলোঁ মাছৰ টেঙা বনাওঁ আৰু দুপৰীয়া সাঁজটো কেনেকৈনো খাওঁ আপোনালোককো দেখাব চেষ্টা কৰিলোঁ। আজি ইয়াতে দিছোঁ থেকেৰা টেঙা এটা বাতিত আৰু আদা নহৰু পিঁয়াজ তেনেকৈ দি লৈছোঁ। এখন কেৰাহী পাতি লৈছোঁ, কেৰাহীখন অকণমান গৰম হ'ব দিছোঁ। এয়া মাছখিনি আনি থোৱা আছিলে, ধুই পিনি ৰখা আছিলে ফ্ৰিজতে, উলিয়াই আনিলোঁ। আৰু এতিয়া মাছ যি কেইপিচ বনাম নিমখ হালধি সানি পিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম, যেনেকৈ মাছ চিম্পলি ফ্ৰাই কৰে তেনেকৈ। মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল। আৰু এতিয়া যিখিনি মই আদা নহৰু জলকীয়া দি পিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি এতিয়া অকণমান বেছিকৈ তেল দি দিলোঁ আৰু এয়া অকণমান ভাজি লৈছোঁ। তাৰপিছতে আগলৈ চাই থাকক কি কৰোঁ। এয়া জলকীয়া নিমখ দিলোঁ। আৰু বাতিটোত থকা থেকেৰাখিনি অলপ আগতেই আধা ঘণ্টামান আগতেই তিয়াই ৰাখিব লাগে। তিয়াই ৰাখিছিলোঁ তেনেকৈ আৰু সেইখিনি দি দিলোঁ মাছখিনিত। আৰু এতিয়া এয়া আৰু অলপ পানী দি দিওঁ। দিয়াৰ পিছতে এয়া চাওক আৰু অলপ পানী দি দিলোঁ। ধনিয়া অকণমান ধনিয়া দি দিওঁ ভাবিলোঁ, যদি আপোনালোকে ধনিয়া খায়। কিছুমানে নাখায় সেইকাৰণে কৈছোঁ, যদি আপোনালোকে খায় তেতিয়াহ'লে দি দিব পাৰিব হোৱাৰ সময়ত। আৰু এয়া দি দিলোঁ ধনিয়া। আমাৰ মাছখিনি হৈয়ে গ'ল। মাছৰ টেঙা মাত্ৰ 15 মিনিটতে বনাব পাৰিব, বেছি একো কৰিব নালাগে, দেখিছেই। আৰু এয়া আমি মাছৰ টেঙা ৰেডি হৈ গ'ল। আৰু আজি আমি ভাতত দুপৰীয়া সাজত মচুৰ দালি, ডিম বইল, মাছৰ টেঙা, জাতিলাও আৰু মাছৰ মাথা যে ভাজে তেনেকৈ, আৰু পনীৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।